Hello and welcome back to my YouTube channel Suhani Entertainment. আজি পুনৰবাৰ নতুনকৈ এটা ভিডিও আপোনালোকৰ মাজলৈ লৈ আহিছো। আশা কৰো আপোনালোক সকলোৱে চাই ভাল পাব। আজি এটা জায়গাত ফুৰিবলৈ বুলি গৈ আছো। কোট গৈ আছো আপোনালোকে পিছত ইনেও গম পাব। ভিডিওটো খালি সম্পূৰ্ণকৈ চাব আৰু আমি কাৰ কালেকচনৰ ড্ৰেছ পিনছো হেয়াও আপোনালোকক দেখাম সকলোবোৰ আৰু আপোনালোকে হেখলকে ভিডিওটো চাই কমেন্ট কৰিব। আৰু যদি মোৰ চেনেলটোত কোনবা নতুন আহিছে দেন প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লব যাতে আপোনালোকে মই পাছত দিবলগীয়া ভিডিওবোৰৰ নটিফিকেশন পায়। তো বলক ভিডিওটো আৰম্ভ কৰো। সো আমি এটা উলাই ৰেডি হলো। এয়া আমাৰ ড্ৰাইভাৰ গাড়ী উলিয়াই আছে আৰু বলক এতিয়া আমাৰ যাত্ৰা আৰম্ভ কৰো। আৰু এয়া আমি উলাই আহিলো পুৰা মাস্ক লগাই মেলি লৈছো যেহেতু কৰোনা সময় চলি আছে এটো কাৰণে সেফটি ফাৰ্ষ্ট আৰু এয়া আমি আহি পালোহি লখিমপুৰ গণেশ মন্দিৰ ইয়াত এটা ববয়ে দক্ষিণা এটা দিব এটো কাৰণে ৰৈছো আৰু আমি প্ৰায় আহি পালোহি লখিমপুৰ পলিটেকনিক যোৱা ৰাস্তাটোৱেদি সোমাই গলে আমি অহা জায়গাটো পাই যামগৈ তো বলক আমাৰ লগত আৰু প্ৰায় 2 কিলোমিটাৰ মান গলে আমি পাই যামগৈ আমাৰ গন্তব্যস্থান আপোনালোকে নিশ্চয় থাম্বনেল দেখি গম পাইছে আমি কোট গৈ আছো তথাপিও কথাটো কৈ দিব বিচাৰা নাছিলো এতিয়া কৈ দিছো যে আমি গৈ আছো লখিমপুৰ নাৰায়ণপুৰৰ গোল্ডেন টেম্পল আৰু এ প্ৰায় আমি পালোহি আৰু এ আপোনালোকে দেখিছে আমি আহি পাই গলোহি এতিয়া আপোনালোকক ভিতৰলৈ লৈ যাম গৈ পিনে আপোনালোকক সকলোবোৰ দেখাম তো ভিডিওটো হেখলকে চাই থাকিব আৰু যদি কোনোবা এতিয়ালৈকে অহা নাই লখিমপুৰৰ নিশ্চয় এবাৰ আহি যাবহি বহুত ধুনীয়া হয় এতিয়া বলক আমাৰ লগতে আপোনালোকক লৈ যাও গোল্ডেন টেম্পলৰ ভিতৰলৈ খুব সুন্দৰকৈ বনোৱা হৈছে পৰিবেশটো খুব ভাল লগা ঠাণ্ডা পৰিবেশ খালি ৰ'দ বহুত বেছি আৰু এয়া ববো এতিয়া ফটো মাৰিবলৈ ৰেডি হৈ গল আৰু মই আপোনালোকক ইন্ট্ৰোত কৈছিলো যে আজি আমি কাৰ ড্ৰেছ পিনিম বা কাৰ কালেকচন পিনিম জনাম আৰু এয়া হল মোৰ বা ৰঞ্জিতাৰ কালেকচন তাই ফেশ্বন ডিজাইনাৰ হয় আৰু এই ড্ৰেছটো জোৰ পিওৰ কটনত টাই এণ্ড ডাই কৰি পিনি বনোৱা হৈছে যদি আপোনালোকৰ ভাল লাগিছে তেতিয়া আপোনালোকে কমেন্ট বক্সত জনাব পাৰিব বা মই তাই ডিটেইলছ ডেসক্ৰিপচন বক্সত দি দিম আপোনালোকে তাইক কন্টাক্ট কৰিব পাৰিব আৰু অৰ্ডাৰ কৰিব পাৰিব
আৰু আপোনালোকে দেখিছে কিমান ৰ'দ, আমি ভৰি থব পৰা নাই, বহুত বেছি গৰম হৈ আছিলে টাইলছখিনি। আৰু এয়া হ'ল বৌদ্ধ মন্দিৰ। ইয়াতে মূৰ্তিসমূহ এনেদৰে সজাই ৰখোৱা হৈছে, আপোনালোকে দেখিছে। কোনোবা যদি অহা নাই আহি এবাৰ চাই যাবহি, বহুত ধুনীয়া হয়। খালি বেছি ৰ'দ দি থাকোঁতে নাহিব, আমি যিহেতু নাজানো এনেকুৱা হ'ব বুলি। বহুত বেছি ৰ'দ আছিলে, ফটো মাৰিবলৈও বহুত বেয়া হৈছে সেইটো কাৰণে। আৰু এইজোপা দেখিছে কিমান ডাঙৰ তেতেলী গছ। আমি এই তেতেলী গছজোপা তলতে বহি অলপ জিৰাইছোঁ, বাকী চবতে ৰ'দ, তাত অলপ ছাঁ, তাতে আমি অলপ টাইম বহিছোঁ। আৰু এই তেতেলী গছজোপাৰে তেতেলীয়া কিমান ডাঙৰ ডাঙৰ দেখিছে। আমাৰ ৰঞ্জিতা বৰা খোৱাত লাগি গ'ল পুৰা। আৰু আমাৰ এখেতে খাই বৈ ভিডিঅ' কৰা দেখি খোৱাটো মানে লুকুৱাই পিনি আৰামছে বহি থকা দেখাইছে আপোনালোকক। এয়া বহি আছে। আৰু এইফালেও এনেকৈ সৰুকৈ মন্দিৰ এভাগ আছে, তাতে ডাঙৰকৈ মূৰ্তি এখন আছে। আপোনালোকে দেখিছে, যিহেতু তলা মাৰি থোৱা আছে, সেয়া আমি জুম কৰি পিনে আপোনালোকক দেখাইছোঁ। আৰু এতিয়া আমি যাবলৈ ওলালোঁ। আৰু লগতে আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট বক্সত জনাব। লগতে মোৰ চেনেলটো নতুনকৈ অহাসকলে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ।